নমস্কাৰ, মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ খুব ধুনীয়া এটা চয়াবিনৰ ৰেচিপি লৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে শেষলৈ চাব। আৰু এতিয়া মই গেছত কেৰাহী এটা বহাই দিছোঁ। কেৰাহীটো গৰম হোৱাত অলপ মিঠাতেল দি দিছোঁ ইয়াতে। এতিয়া মই ইয়াতে কাটি ৰখা পিঁয়াজ এটা মিডিয়াম চাইজৰ পিঁয়াজ কাটি লৈছিলোঁ আৰু পিঁয়াজখিনি দি দিলোঁ। লগত দিলোঁ 2টা বিলাহী কাটি লোৱা। বিলাহীখিনি দি দিলোঁ আৰু আদা দিছোঁ কেইটুকুৰামান আৰু লহুন দিছোঁ কেইফুটামান। এইখিনি ভালদৰে ভাজি লৈ মিক্সি জাৰ এটাত পিচি ল'ম। একেটা কেৰাহীতে আকৌ সৰিয়হৰ তেল অলপ দি দিছোঁ। তেলখিনি গৰম হোৱাত চয়াবিন বহাই দিছোঁ। চয়াবিনখিনি মই ভালদৰে গৰম পানীত তিয়াই ধুই লৈছিলোঁ আৰু এতিয়া চয়াবিনখিনি ভালদৰে ভাজি ল'ম। অকণমান নিমখ আৰু হালধি দি ল'লোঁ। এই চয়াবিনৰ চব্জিখন এনেকৈ বনাই খাবলৈ বহুত বেছি ভাল হয়। আপোনালোকে এনেকৈ এবাৰ চয়াবিনৰ চব্জি বনাই খাব বুলি মই আশা ৰাখিলোঁ। যিবিলাকে চয়াবিনৰ চব্জি বনাব জানে, এক্সপাৰ্ট হয়, তেওঁলোকক মই নাই কোৱা। আৰু যিবিলাকে চয়াবিনৰ চব্জি বনাব নাজানে তেওঁলোকক মই অনুৰোধ কৰি কৈছোঁ, নিশ্চয় এনেকৈ চয়াবিন এবাৰ বনাই খাই চাব। আপোনালোকে মাংস খাবলৈ পাহৰিয়ে যাব। আৰু কেৰাহীটোত আকৌ অকণমান মিঠাতেল দি দিলোঁ আৰু চয়াবিনখিনি মই কাঢ়ি ৰাখিছোঁ। এতিয়া তেলখিনি গৰম হোৱাত পাঁচফোৰণ কেইটামান আৰু তেজপাত, 2 শুকান জলকীয়া দি ল'লোঁ। লগত কেইটামান গৰম মছলা দিম। ইলাচি, দালচেনি, লং, গোটা জালুকো দিছোঁ কেইটামান। এইখিনি ভালদৰে লৰাই লৈ যিখিনি মই বিলাহী, পিঁয়াজ, আদা, লহুনৰ পেষ্ট বনাই ৰাখিছিলোঁ, এই মিশ্ৰণখিনি ইয়াতে দি দিলোঁ আৰু এইখিনি ভালদৰে লৰাই থাকিম যেতিয়ালৈকে ভালকৈ ভজা শেষ হৈ নাযায় তেতিয়ালৈকে ভাজিম। আৰু তেলটো যেতিয়ালৈকে এৰি নিদিয়ে তেতিয়ালৈকে ভাজি থাকিব লাগিব। এইখিনিতে মই আপোনালোকক অনুৰোধ কৰিছোঁ, যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিবলৈ পাহৰি নাযাব। এতিয়া শুকান জলকীয়াৰ গুড়ি অলপ দি দিছোঁ আৰু লগত দিছোঁ জিৰাৰ গুড়ি আৰু হালধি, লগত নিমখ, সোৱাদ অনুযায়ী নিমখ দিছোঁ আৰু দিছোঁ অকণমান পানী দি পেলাই ভালদৰে লৰাই লৈছোঁ। এইখিনিও ভালদৰে ভাজি ল'ম যেতিয়ালৈকে শুকাই নাযায় তেতিয়ালৈকে ভাজিম। আৰু এটা বইল কৰি থোৱা আলু আছিল, সেই আলুটো ইয়াতে পিচ কৰি কাটি দিলোঁ আৰু এইখিনি এতিয়া ভালকৈ লৰাই থাকিম। শুকাই যোৱালৈকে ভাজি ল'ম আৰু যেতিয়ালৈকে এই তেলটো সম্পূৰ্ণকৈ এৰি নিদিয়ে তেতিয়ালৈকে ভাজিম। আৰু ভাজি হোৱাত মই পানী দি ঢাকনি মাৰি দিছিলোঁ আৰু এতিয়া উতল আহিছে। আৰু এতিয়া এইখিনি সময়ত মই যি চয়াবিনখিনি ভাজি ৰাখিছিলোঁ এই চয়াবিনখিনি ইয়াতে দি দিম। আপোনালোকে ভিডিঅ'টো শেষলৈ স্কিপ নকৰাকৈ চাব বুলি মই আশা ৰাখিলোঁ আৰু চয়াবিনখিনি ইয়াতে দি দিলোঁ। চয়াবিনখিনি ইয়াতে দি লৈ 2-3 মিনিটমান হ'ব চাগে, ইমানমান সময় উতল আহিবলৈ দিলোঁ আৰু লগতে তেজপাত 2 খেলা ইয়াৰ পৰা আঁতৰাই দিলোঁ। এতিয়া চব্জিখন মোৰ সম্পূৰ্ণ ৰেডি হৈ গৈছে আৰু শেষত দিম এতিয়া অকণমান গৰম মছলা মই সকলো গোটা গৰম মছলা ভালকৈ গুড়ি কৰি টেমাত ভৰাই ৰাখিছিলোঁ, তাৰে আধা চামুচমান দি দিলোঁ। আৰু বিশেষ মছলা মই ইউজ নাই কৰা, আপোনালোকে নিশ্চয় দেখিছে। এতিয়া চব্জিখন মোৰ পূৰা ৰেডি হৈ গৈছে। লগত দিছোঁ অলপমান ধনিয়াৰ পাত আৰু শেষত ভিডিঅ'টো শেষলৈ
চোৱাৰ বাবে আপোনালোক সকলোকে বহুত 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 ধন্যবাদ জনালোঁ। আৰু লগত আপোনালোকক মই পৰিৱেশন কৰি দেখাই দিলোঁ। এই চব্জিখন খাবলৈ বহুত বেছি মানে বহুতেই সোৱাদ হয়। নিশ্চয় এবাৰ ট্ৰাই কৰিব বুলি মই আশা ৰাখিলোঁ। আৰু সকলোকে পুনৰবাৰ ধন্যবাদ জনালোঁ।